এইটো মোৰ স্কুলৰ লগৰ বহুত দিনৰ সময়ত লগ পাইছোঁ। এইটো চাওক আপোনালোকে, এই মোৰ লগৰজনে কিবা শাক চাক কিহত বাৰীত আহিছে, এইবোৰ দেখুৱাইছোঁ আপোনালোকে চাওক। ইয়াত কেনেকৈ শাক পাচলি খেতি কৰি নিজৰ জীৱিকা উপাৰ্জন কৰি জীয়াই আছে, আৰু সকলোৱে যাতে উৎসাহিত কৰিব লাগে সেই সকলোবোৰ। এই মোৰ ক্লাছ 8ৰ ক্লাছ সৰুৰ পৰা মানে একেলগে পঢ়া সফলা হাইস্কুলত, আৰু বহুত দিনৰ মূৰত লগ পাইছোঁ। এইটো চাওক আপোনালোকে, এতিয়া এইটো কি লগাইছে ইয়াত? আলু 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 আছিলে ন? আচ্ছা, এইটো কি? এইটো লাই। ইয়াত ইমান সৰু হৈ আছে লাই। এয়া চাওক আপোনালোকে, মোৰ লগৰজনে কিমান কষ্টৰে খেতি কৰি ইয়াত জীৱিকা উপাৰ্জন কৰি জীয়াই আছে। আৰু এইটো বিলাহী খেতি কৰি থৈছে ইয়াতে, চাওক। এতিয়া আকৌ আমি জলকীয়া বাৰীত আছোঁ। জলকীয়াটো কি জলকীয়া? এইটো মাইক্ৰ' জলকীয়া বুলি কৈছে। এই যি দৃশ্য দেখিছে আপোনালোকে, এইটো লাই শাক, আৰু আপোনালোকে অনুমান কৰিব পাৰিছে যে এতিয়া দেখিবলৈ সৰু, কিন্তু এটা এটা এই বৃহৎ যি দেখিছে আপুনি ঠাইডোখৰ, ইয়াতে মানে কি খেতি কৰে। আৰু তেখেতৰ পৰা আমি কিবা পৰামৰ্শ বিচাৰিম কিছু অলপ পিছত। মই আপোনালোকক দৃশ্যবোৰ দেখুৱাই আছোঁ। আৰু মোৰ লগত ভিন্দু আছে। ভিন্দু, তেখেতেও দেখি পোৱা নাই, সেইকাৰণে লৈ আহিছোঁ আজি। এইটো চাওক আপোনালোকে, বিলাহী কিমান ধুনীয়াকৈ আছে চাওক। Thank you. Thank you. Thank you. Thank you. আমি এতিয়া বেঙেনাবাৰীলৈ গৈছোঁ। ইয়াৰ বিশেষ অসুবিধা হৈছে বুলি কৈছে, ট্ৰেক্টৰ এটাৰ প্ৰয়োজন, কিন্তু অকলে খেতি কৰে যিহেতু বহুত কষ্টৰ মাজেৰে এই গোটেই বৃহৎ এৰিয়াটোত খেতি কৰি আছে। সেইটো আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আমি বেঙেনা ছিঙিব লৈছোঁ। শেষত আহিছোঁ আৰু বজাৰ মানে কি আপোনাৰ খেতি প্ৰায় উঠালেই, এই সময়ছোৱাতে মই আহি পাইছোঁহি। এয়া চাওক, ভিন্দৈ দিচাংমুখৰ চাপৰি বগৰী পাৰি আছে।